সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। আজি আছোঁ আমি ধুলাই মঙলদৈ আৰু আজি আমাৰ আৱাহন থিয়েটাৰৰ লাষ্ট নাইট আৰু আজি আমি যাম চপাই আমাৰ মানে আজি লবিকা নাটক আছে আৰু ফ্ৰেণ্ডছ আজি আপোনালোকক দেখাম মানে আমাৰ লাইটৰ ওপৰৰ পৰা কেনেকৈ লাইট মাৰে সেইবিলাক মানে দেখাম, হাওদাবিলাক দেখাম আৰু কিমানটা কোনে কেনেকৈ লাইট ধৰিব লাগে সকলো কথা আপোনালোকক জনাম আৰু ক'ত কি লাইট দিব লাগে সকলোবোৰ লাইটবোৰ মই মানে আজি আমাৰ ষ্টেজৰ ওপৰত উঠি আপোনালোকক দেখাম। আৰু ফ্ৰেণ্ডছ বহুতে মানে কমেণ্ট কৰি আছে যে থিয়েটাৰৰ ভিডিঅ' দিব লাগে, থিয়েটাৰৰ ভিডিঅ' দিব লাগে। ফ্ৰেণ্ডছ কথা এটা হ'ল মানে থিয়েটাৰৰ গানৰ ভিডিঅ'বিলাক দিব পাৰি, কিন্তু নাটকৰ মানে সেইবিলাক ভিডিঅ'বিলাক মানে পাৰ্মিশ্যন নাই, মানে দিব নোৱাৰি। আৰু যদিও মই দিওঁ বাইদেৱে গম পালে মানে গালি দিব। সেইকাৰণে মানে পূজাৰ পেণ্ডেলকেইটা নোযোৱা পৰ্যন্ত মানে নাটকৰ চিনৰ সেইবিলাক ভিডিঅ'বিলাক দিব নোৱাৰি। আৰু তথাপিতো মই দিছোঁ ফ্ৰেণ্ডছ, কিন্তু বাইদেৱে গম পালে গালি খাব লাগিব আৰু আপোনালোকৰ অনুৰোধৰ কাৰণে দি দিছোঁ। আৰু ফ্ৰেণ্ডছ আৰু ট্ৰেইনখন দেখাবৰ কাৰণে বহুতে কমেণ্ট কৰি কৈছিল। আজি মই ভিডিঅ' কৰিছোঁ, দুটা ভিডিঅ' কৰিছোঁ আৰু বেছি নহয় মানে ট্ৰেইনৰ ভিডিঅ'টো 5 ছেকেণ্ড আৰু বেক চাইডৰ পৰা কৰিছোঁ 5 ছেকেণ্ড আৰু আগ চাইডৰ পৰা 2 ছেকেণ্ডো নহয়, 1 ছেকেণ্ডৰো কম হ'ব। এই ভিডিঅ'টো মোৰ এই ব্লগটোৰ লগতে দি দিম ফ্ৰেণ্ডছ, আপোনালোকে চাব আৰু যদি চাই ভাল লাগে ভিডিঅ'টো কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ। আৰু আপোনালোকে এনেকৈ সদায় ছাপোৰ্ট কৰি যাব, ছাপোৰ্ট কৰি গ'লে মানে মোৰ ভিডিঅ' বনাই সঁচাই বহুত ভাল লাগে। আৰু ফ্ৰেণ্ডছ বহুতে মানে এনেকুৱা কৰে ভিডিঅ'বিলাক চাই কিনে চেনেলটো ছাবস্ক্ৰাইব কৰে, তাৰপিছত আৰু আনছাবস্ক্ৰাইব কৰি দিয়ে। এনেকৈ কৰিলে মানে বহুত বেয়া লাগে, ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ তথাপিতো আপোনালোকে যে এনেকুৱা কৰিলে ভাল নালাগে। আৰু যিখিনি টাইমত মানে টাইম পাওঁ সেই টাইমত ভিডিঅ'বিলাক বনাই দিওঁ। আৰু ফ্ৰেণ্ডছ আপোনালোকে সদায় এনেকৈ ছাপোৰ্ট কৰি যাওক। তেতিয়াহ'লে ফ্ৰেণ্ডছ বলক আপোনালোকক ষ্টেজৰ মানে আজি বেক চাইডো নহয়, আগ চাইডো নহয় আৰু ছিটিং বন্ধাও নহয়, আজি আপোনালোকক ষ্টেজৰ ওপৰৰ মানে কোনে কেনেকৈ কি ধৰণে কামবিলাক কেনেকৈ কৰে আপোনালোকক চব দেখাই থাকিম ফ্ৰেণ্ডছ। তেতিয়াহ'লে বলক এতিয়া মই ষ্টেজৰ ওপৰত উঠি যাম আৰু আপোনালোকক দেখাম এনেকৈ মানে লাইট চাইট ধৰে। হৈছে চিৰি, এইখনেৰে মানে ওপৰত উঠি যায়। এতিয়া মই এইখনেৰে ওপৰত উঠি যাম আৰু আপোনালোকক দেখাম কেনেকৈ মানে লাইট ধৰে। এইখনে হৈছে হাওদা, মানে চাইড হাওদা, ইয়াতে মানুহ থাকে ফ্ৰেণ্ডছ। এয়া দেখিছে বডি, এইটো হৈছে ফিক্সকে থাকে, এইটো লাৰিব আৰু সেই কৰিব দৰকাৰ নাই, মিলাই দিলে হ'ল। এইটো হৈছে ৰানিং, এইটো দিয়ে মানে ষ্টেজত যি মানুহ থাকে সেই মানুহবিলাকক ধৰিব লাগিব। এইখন হৈছে ডিছ, গানবিলাকত মানে এইখনেদি এইবিলাক কালাৰ আছে, এই কালাৰবিলাক গানত দি দিয়ে। আৰু সেইখন হৈছে মাওদা আৰু এইফালৰখন হৈছে মাজৰ হাওদাখনৰ বেছি মানে কষ্ট হয়। আৰু মাওদাখনত এতিয়া মই যাই আছোঁ ফ্ৰেণ্ডছ, বহুত কষ্ট মানে যাবৰ কাৰণে, মানে তামাম গৰম, ৰ'দ দি আছে না, পুৰা গৰম। এইখন হৈছে চাং, টপ বুলি কয়। আৰু এতিয়াই গিছিলোঁ লাইট বন্ধা আছে, এইবিলাক টপ বুলি কয়। ইয়াতে থাকে আমাৰ লাইটৰ দুজন, ইফালে এজন থাকে সিফালে এজন থাকে আৰু ইয়াতে ছিটিং মানুহ থাকে। টোটেল আমাৰ লাইটৰ থাকে ইয়াতে ওপৰত 7টা, মাওদাত 5টা আৰু টপত 2টা আৰু ইয়াতে ছিটিঙৰ ল'ৰা থাকে 2টা। এই যে শুই আছে সেইজনে থাকে, লং পেণ্ট পিন্ধি শুই থকাজনে থাকে। আৰু ইয়াত টপ, ইয়াৰ পৰা লাইট দিয়ে। আৰু মাওদাত যাই আছোঁ এতিয়া মই, যাবৰ কাৰণে বহুত প্ৰব্লেম হয়। আগতে মাওদা ময়ো চলাইছিলোঁ ফ্ৰেণ্ডছ, আগতে মানে ময়ো আছিলোঁ ওপৰত, টপো চলাইছিলোঁ, চাইড হাওদাও চলাইছিলোঁ, মাজৰ হাওদাও চলাইছিলোঁ, মাওদাও চলাইছিলোঁ। এতিয়া মই তলত নামা আজি 3 বছৰ হ'ল। আৰু এতিয়া মই মাওদাত যাই আছোঁ, মাওদা ফ্ৰেণ্ডছ দেখিছে কিমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে নাচালে মানে বহুত বেয়া লাগে, চাবহে ফ্ৰেণ্ডছ। এতিয়া যাই আছোঁ মাওদা, এতিয়া মাওদাত নামি যাম। এই দুটা হৈছে পাৰ, এটা আছে পেডেলত আৰু এটা আছে ডিমাৰত। ইয়াৰ তলত বডি, সেই যে বডি দুটা দেখিছে, কিন্তু বডি দুটা ধৰিব লাগিব ভৰিৰে,
আৰু এই পাৰ দুটা ধৰিব লাগিব হাতেৰে কেতিয়াবা এই চাৰিটা লাইট একেলগে ধৰিব লাগিব ফ্ৰেণ্ডছ আৰু এইবিলাক হৈছে দি মাস্ক মানে হালধীয়া কালাৰ আছে মাল্টি কালাৰ আছে মাল্টি কালাৰত মানে বহুতটা কালাৰ থাকে আৰু মাস্কত মানে এটা কালাৰ থাকে নীলা থাকে সেউজীয়া থাকে হালধীয়া থাকে দেখিছে ফ্ৰেণ্ডছ আৰু এই আমাৰ হ'ল ওপৰৰ চাইড আৰু এই আমাৰ তুলন এতিয়া মই যাই আছো মাজৰ হাওদাত লাগছি দেই ইমান কষ্ট কৰি ভিডিঅ' বনাই আছো ফ্ৰেণ্ডছ বেয়া লাগে দেই কমেণ্ট কৰি জনাব কেনেকা হৈছে ভিডিঅ'টো চাউণ্ডটো আহিছে না নাই নাজানো আমাৰ বৰষুণৰ যোৱাকালি ফাৰ্ষ্ট নাইটৰ নাটকখনত অগ্নিকন্যাত বৰষুণৰ চিন আছিল আৰু পাইপ বন্ধা আছিল এতিয়ালৈকে খোলা নাই মাজৰ হাদাত যাই আছো মাজৰ হাদা পুৰা হৈছে মানে এয়া চব বোর্ড এয়ার কানেকশন তো আজ বুঝে নিছিলে ভিডিও বনাই আছো আৰু প্ৰতিমান ৰিক্সত আপোনালোকে ভিডিঅ'বিলাক চাবহে ফ্ৰেণ্ডছ প্লিজ আৰু ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কমেণ্ট কৰি জনাব দে ফ্ৰেণ্ডছ কেনেকুৱা আছে ভিডিঅ'টো সবচেয়ে কষ্ট হয় মাজৰ হাওদাখন আমি বলবো মাজৰ হাওদাখনৰ কেনেকুৱা মানে ইফালেও চিন চলে ইফালেও চিনটো শেষ হোৱাৰ পিছত নেক্সট চিনটোত লাইট ধৰিব লাগে কেতিয়াবা গানত ইফালেও ডিছ ঘূৰাব লাগে ইফালেও ডিছ ঘূৰাব লাগে সবচেয়ে ছাইডৰ হাওদাখনত ইমান কষ্ট নাই কাৰণ ছাইডৰ হাওদাখনত ইফালৰ চিনটো শেষ হ'ব লাগে ইফালৰ চিনটো 5 মিনিট থাকে 10 মিনিট থাকে 2 মিনিট থাকে এই 2 মিনিটটো ৰেষ্ট পায় কিন্তু মাজৰ হাওদাখনে ৰেষ্ট নাপায় ইফালেও চলাব লাগে সিফালেও চলাব লাগে আৰু সিফালে দেখিছে এইখন মাদা এইফালে এখন চাইড দাদা মিটিংটো গমেই কৈছে আৰু যোৱাকালিৰ নাটকত আছিলে এইবিলাক আজি নালাগে আজি আমাৰ লভিতা নাটক আৰু ফাৰ্ষ্ট যদি পাৰোঁ লভিতা নাটকৰ দুটামান চিন দি দিম আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হয় ভিডিঅ'টো তলত নামি আছো বহুত গৰম লাগিছে ঘামি গ'লো আৰু চুলিও কাটি আহিছোঁ চুলি লাগি আছে হানি আছে পুৰা আজি ভিডিঅ'টো বেছি দীঘল নহয় চুটিকে বনালোঁ ফ্ৰেণ্ডছ তেতিয়াহ'লে ফ্ৰেণ্ডছ বাই বাই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তেতিয়াহ'লে ফ্ৰেণ্ডছ বাই বাই